নিচাত আসক্ত হৈছে সেইখিনি কথা আমাক কইলা যে বৰগয়াৰী বহুত বঢ়িয়াকৈ বুজাই দিছে আৰু এই যে মহিলা সজাগতা সভা ইয়াৰ অৰ্থটোনো কি আপোনালোকক আমি কিয় জনাব বিচাৰিছো বা আপোনালোকে কিয় জানিব লাগে বা আপোনালোকে কিয় সজাগ হ'ব লাগে এই সজাগৰ অৰ্থটোনো কি बे हाबाफारिखौ बाहागो लानायनि এই যে আপোনালোকক আজি ইপিপিএল দলৰ উদ্যোগত ইয়াত সজাগতা সভা সজাগতা শিবিৰ ইয়াত অনুষ্ঠিত কৰিছে ইয়াৰ অৰ্থটোনো কি খামানি মাवनांगौ थाया মহিলাসকল কি ধৰণে আগবাঢ়ি যাব কি ধৰণে সজাগ হ'ব তাৰ বিষয়ৰ ওপৰত এটা বিশ্লেষণ এটা মত বিনিময় আপোনালোকৰ আৰু সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ আৰু ইপিপিএল দলে কি কৰিব বিচাৰিছে যে আমাৰ এই অঞ্চলত সমাজখন যদি আগুৱাই যাব লগা হয় তেতিয়াহ'লে আমাৰ প্ৰথমতে মহিলাসকল সজাগ হ'ব লাগিবনে বাইদেউ আপোনালোকে গোটেই বিষয়খিনি জানিব লাগিব তো মই কোনো বিষয় আঁচনি বা চৰকাৰে কি কাম কৰিলে ইয়াৰ ওপৰত মই বেছি ভাষণ নাৰাখোঁ কাৰণ গোটেইখিনি আমাৰ ইয়াত যিসকল এমচেলে ডাঙৰীয়া আছে তেওঁ ক'লে আমাৰ সাধাৰণ সম্পাদিকা ডাঙৰীয়া তেওঁ ক'লে আৰু সমাজৰ বৰ্তমান সমাজৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ ওপৰত কইলা যে বৰগয়াৰী ডাঙৰেও আপোনালোকক বিশ্লেষণ বাইদেউ অলপ শুনিব না পানী দিছে নে নাই পানী দিছে অলপ শুনক দুটামান কথা শুনক আপোনালোকৰ কাৰণে ভাল আছে আপোনালোকৰ পৰিচয়টো কি আমি চবে কৈ আছো মহিলা আপোনালোক কি হয় প্ৰথমতে কওকচোন আপোনালোকে যে ইয়াত মহিলা আছে এই মহিলাসকলৰ পৰিচয়টো কি আপোনালোকে প্ৰথমতে কি কি আপোনালোক सिमां नुनो हानाय गोहो बे सिमां नुनो हानाय गोहोआ जाहाथे जोंनि लाइमोनफोरनि আপোনালোকৰ পৰিচয়টো কি কওক जाहाथे थायो কওকচোন বাইদেউ আপুনি আপোনাৰ পৰিচয়টো কওক जों सावरायनाय जादों जों बेखौनो आसा खालामदोंमोन आसा खालामगोन जे गुबुन गुबुन ओनसोलफोराव ইয়াতে মই এখানে আপোনালোকৰ লগত আহিছো সবে ভাষণ দিছে মই ভাষণ দিছো মই আপোনালোকৰ লগত মত বিনিময় কৰিম नांगौनि थाखाय मावनांगौ खामानि আপোনালোকে বুজি পাব লাগিব সজাগ হ'ব লাগিব চৰকাৰী আঁচনিবিলাক পাবলৈ আপোনালোকে জানিব লাগিব প্ৰথম কথা আৰু জানিব লাগিলে ক'ত আহিব লাগিব সভাত আহিব লাগিব আৰু সেই সভাবিলাক কেনেকুৱা হ'ব লাগিব এৱাৰনেছ প্ৰগ্ৰেমৰ নিচিনা এৱাৰনেছ সভা হ'ব লাগিব সজাগতা হ'ব লাগিব আপোনালোকক জনাব পাৰিব তাৰ কাৰণে মই প্ৰথমতে সুধিছো যে ইয়াত যিমানখিনি মহিলা আছে আপোনালোকৰ পৰিচয়টো কি না দুটা চকু আছে এটা নাক আছে দুখন কাণ আছে এখন মুখ আছে এতিয়া ধুনীয়াকৈ কেক খাই আছে এতিয়া পৰিচয় নেকি আমাৰ প্ৰথম মহিলাৰ পৰিচয় আপোনালোক গৃহিণী হয় হয়নে বুজি পাইছে এতিয়া আপুনি কি গৃহিণী নহয় बायदिसिना फावथिनाबो खालामनायखौ नुदों नोंथाङा बुंनाय बायदिनो প্ৰথমতে আপোনালোকে বিবাহিত যে মাতিছো মহিলা তাৰ পিছত আপোনালোকৰ ল'ৰা ছোৱালীৰ কথা জান না বাইদেউ ৰাজখান্তি দিলেও আপুনি যেতিয়া মহিলা আপোনাৰ মহিলা আপোনালোকৰ বিবাহিত গৃহিণী হয় মিডিয়াও जों नुदों যে বিপিএফ থাকিব লাগে শিকিব লাগিব বাট আপোনাৰ পৰিচয় আপুনি যিটো কৈ আছে আপুনি কি ওয়ার্কারफोरखौनो बिथांमोना আপুনি বিয়া হোৱা নাই নেকি তো বেকো এনে কোকলাবাৰী আপুনি বিয়া হোৱা নাই বাট আপুনি ঘৰখনটো সম্ভালৰ কথা চিন্তা কৰি আছে নে নাই বিনিफ्राय माबा सोलाय सोल' তো গৃহিণী বুলি কোৱাৰ লগে লগে ঘৰৰ চিন্তা কৰা না তো এটা সময় এনেকুৱা আছিল আমাৰ যে এই মহিলাসকল অকল ঘৰত আবদ্ধ আছিল আচলতে নাই কওক মানে ঘৰখনত আপোনালোকে পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে পুৰুষে ৰাতিপুৱা কামত ওলাই যাব সন্ধিয়া সময়ত মোনাখনত বজাৰ কৰি লৈ আহিব নাছিল কিন্তু আজিৰ বৰ্তমানত যিখিনি মহিলা আছে যিখিনি লাহে 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 সমাজখন পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ মহিলাসকলৰ যিটো চিন্তাধাৰা এই চিন্তাধাৰাবিলাক লাহে লাহে সলনি হৈ গ'ল এতিয়া এই সময়ত আমাৰ মহিলাবিলাক পাকঘৰত আবদ্ধ হৈ আছে আচলতে নাই এতিয়া পাকঘৰৰ পৰা আপোনালোকে ওলাই আহিলে আহিছে
পাকঘৰৰ পৰা ওলাই আহিল নাই পাকঘৰৰ পৰা এইকাৰণে ওলাই আহিল যে আপোনালোকে সজাগ হৈছে আমি অকল অৰুণোদয় আমি বোলে বিধৱা পেঞ্চন আমি বোলে উদ্যমিতা আঁচনি আমি বোলে গছ ৰোপণ